গাহৰি মাংস আজি গাহৰি মাংসৰ খানা হ'ব। আমাৰ চুটু আছে বহি আছে খাই মই গাহৰি মাংস কাটিছো ই খাই আছে আৰু গাহৰি মাংস কেনেকৈ কাটো আপোনালোকে চাওক আৰু কেনেকৈ বনোৱা হ'ব গোটেইখিনি দেখুৱাম আপোনালোকক তো চাই গাহৰি মাংস বিলাক গল্লাৰ নিচিনা হৈছে গাহৰি মাংসটো বোলে গল্লাৰ নিচিনা হৈছে তাৰ কথা So guys, finally গাহৰি মাংসখিনি কাটা হৈ গ'ল সুন্দৰকৈ কাটিলোঁ গাহৰি মাংসখিনি মানে 3 পিচ সাইজত কাটিছোঁ তেল মাংস আৰু চামৰা গোটেইখিনি এনেকৈ লাগি থাকে যে 3 পিচ সাইজ তো এনেকৈ কাটিলে খায়ো ভাল লাগে বহুত টেষ্টি হয় গাহৰি মাংসখিনি বইল হৈ আছে এতিয়া অলপ বইল হৈ লোৱাৰ পিছত ধুই ল'ব লাগিব বইল কৰা হৈ গ'ল এতিয়া অলপ পিছত আমি ধুই ধাই চিকচিকা কৰি পেলাই এতিয়া ফ্ৰাই কৰিব লাগিব পিঁয়াজখিনি অলপ ব্ৰাউন হৈ গৈছে তো অলপমান দেৰি আৰু ভাজি লওঁ আৰু অলপ কিবা মছলা দিব আছে সেইখিনি অলপমান দি লওঁ মছলাখিনি ভাজা হৈ গ'ল এতিয়া গাহৰি মাংসখিনি দিব লাগিব তো গাইজ গাহৰি মাংসখিনি এতিয়া দি দিওঁ আৰু অলপ ফ্ৰাই কৰি লওঁ তাৰপিছত খাই মজা লাগিব তো চাই থাকক আৰু কিবা কিবি মছলা দিবলগীয়া আছে যেনেকৈ হালধি দিবলগীয়া আছে তাৰপিছত মিট মছলা চিকেন মছলা যি মছলা আছে গোটেইখিনি দি দিওঁ আপোনালোকেতো জানেই মছলাখিনি দি লওঁ
মছলাখিনি ব্ৰাউন কালাৰ হৈ গৈছে, পিঁয়াজৰ কালাৰ ব্ৰাউন হৈছে। এতিয়া আদা মছলা অকণমান দি দিছোঁ। এতিয়া কেৰাহীত গাহৰি মাংসখিনি দি দিলোঁ। তো অলপমান ফ্ৰাই কৰি ল'ম গাহৰি মাংসখিনি, তাৰ অলপ দেৰিকৈ পানী দিম। হালধি মছলা দিবলগীয়া আছিল, গোটেইখিনি এতিয়া দি লওঁ। তো গাইজ ফাইনেলি গাহৰি মাংসখিনি হৈ গ'ল, ৰেডি হৈ গ'ল, খাব পৰা হৈছে এতিয়া। তো আৰু যদি কোনোবাই খাব বিচাৰে আমাৰ ঘৰলৈ আহি যাব। তো মই এনেকৈ বনাই খুৱাম, 1 টকা দিব নালাগে, একদম ফ্ৰীতে খুৱাম। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।